অসমৰ মুখ্যমন্ত্ৰীয়ে নিজকে বৰ সাহসী বুলিও কয়, স্মাৰ্ট বুলিও কয়, বহুত কিবা কিবি কয়। আজি যিটো তেওঁ মানে ভিডিঅ' ৰেকৰ্ডিং যিটো লাইভত আহিছে, যিটো বিনয়ৰ ভাৱেৰে অপৰাধীসকলক নিমন্ত্ৰণ কৰিছে, এইটো ঘৰত সকাম খাবলৈ ভকত নিমন্ত্ৰণ কৰাৰ নিচিনা হৈছে, হয় নহয় কওক? এইটো গোটেই স্ক্ৰিপ্টেড। এদিন কৈছে যে তুমি লাইভ আহিবা, ঘৰুৱা মানুহ যিহেতু শ্যামকানু মহন্তক লাইভ আহিবলৈ দিছে। এদিন অসমীয়া ভাষাটো ভালকৈ ক'ব নাজানে, লিখিব নজনা মানুহক স্ক্ৰিপ্ট এখন লিখি দিছে, লিখুৱাইছে, তেওঁৰে মানুহে লিখুৱাইছে। নহ'লে কোনে ইমান ধুনীয়া ৱেল প্লেন ৱেল ডিজাইন কাৰবাৰ এটা কোনে কৰিব? তাৰপিছত কাৰোবাক আকৌ মুকলি আকাশৰ তলত মানে চাফাই গাবৰ কাৰণে আকৌ হেৰি দিব পাৰিছে, মানে সংবাদ মাধ্যমত সম্বোধন কৰিবলৈ সুবিধা কৰি দিছে। এইটো চলি আছে এইবোৰ। আৰু আজি মুখ্যমন্ত্ৰীয়ে নিজে আহিছে আৰু আহি কৈছে যে দুৰ্গা পূজাৰ কাৰণে হেনো তেওঁলোকক 6 তাৰিখলৈকে ছুটি দিছে। অপৰাধীক ছুটি দিয়ে নেকি? এইটোৱে প্ৰমাণ কৰিছে যে মুখ্যমন্ত্ৰী বিচাৰ প্ৰক্ৰিয়াত কিমান শিথিলতা আনিছে, কিমান দুৰ্বলতা আনিছে, আৰু কোনো মানে ইয়াৰ পৰা ন্যায় নাপায়। স্পষ্ট কথা। মুখ্যমন্ত্ৰীৰ যিটো এপ্ৰ'চ মই দেখিছোঁ, বহুত শিল্পী সমাজৰ বহুত মানুহে বহুতে কৈ আছে যে মুখ্যমন্ত্ৰীৰ ওপৰত হেনো সাংঘাতিক বিশ্বাস। আমাৰতো অকণমানো বিশ্বাস নাই। যিগৰাকী মুখ্যমন্ত্ৰীয়ে জোনমণি ৰাভাৰ মৃত্যুৰ ন্যায় দিব নোৱাৰিলে, CBI দিব নোৱাৰিলে, আৰু অসমত বহুত এক্সট্ৰা জুডিচিয়েল কিলিং হৈ আছে, বহুত মানে বেআইনী আইন বহিৰ্ভূত বহুত কাম কাজ চলি আছে, য'ত মুখ্যমন্ত্ৰীয়ে ন্যায় দিয়া নাই, সেইগৰাকী মুখ্যমন্ত্ৰীৰ ওপৰত আমাৰ অকণমানো আস্থা আৰু বিশ্বাস নাই। কাৰ কাৰ বিশ্বাস আছে নাজানো, বহুতে কৈ আছে একদম বিৰাট সাংঘাতিক বিশ্বাস হেনো।